আছে যি সৃজনী বতাহৰে উচতনিত মই হওঁ অবিনাশী এবাৰ তাইক বিচাৰি পাব দিয়া তাৰ পিছত চাবা মই ছোৱালীজনী কি কৰোঁ আয়ুষ বৌ সমাজৰ বহুতো মানুহৰ স্বভাৱৰ কথা মই ভালকৈ বুজি পাওঁ তোৰ গুণ্ডামীৰ কাৰণে মই মোৰ সকলো হেৰুৱাব লাগিব তই কি নিজকে আয়ুষ গুণ্ডা বুলি পৰিচিত কৰিব বিচাৰিছ নেকি কি কৈছে আপুনি এইবোৰ কিবা খবৰ আছে শুনিছোঁ মিছাপাৰা নামৰ গাঁও এখনত 3 দিনমানৰ আগতে নদীৰ পাৰত এজনী ছোৱালী পোৱা গৈছে সেইজনী ছোৱালীয়ে যে অদিতি সেইটো কনফাৰ্ম নে সেইটো কনফাৰ্ম নহয় আৰে আধা খবৰবোৰ কিয় লৈ আহা মোৰ ওচৰত তোক নহয় কেতিয়াবা মোৰ একদম আচলতে খবৰটো অলপ আগতেহে পালোঁ ঠিক আছে কাইলৈ ৰাতিপুৱাই তাত গৈ খবৰ ল'বি আৰু মোক লগে লগে ইনফৰ্ম কৰিবি বুজিলি হয় এইবাৰ কিন্তু পাক্কা খবৰ আনিবি নহ'লে মোৰ গৰম হ'লে কি কৰোঁ জানই নহয় জানো যা অহমা অদিতিয়ে MLA ল'ৰাজনৰ লগত ফুৰিবলৈ গৈছিল আৰু সিহঁতৰ মাজত এটা সম্পৰ্ক থকাটো সঁচা হে ভগৱান কি শুনিছো এয়া শুনিলি মই কওঁতে বেয়া পাইছিলি এতিয়া সঁচা কথাটো গম পালি নে সে বায়ে আমাৰ মুখত কালিমা হানিলে এতিয়া তাইৰ বাবে মানুহে মোকো নেগলেক্ট কৰিব মই এইখন ঘৰত জন্মই হ'ব নালাগিছিল মই বিশ্বাসেই কৰিব পৰা নাই যিটো সঁচা সেইটো বিশ্বাস কৰ আৰু এটা ডাঙৰ কথা কি জানো মা সেই ল'ৰাজন এতিয়াও ঘৰতে আছে আৰে ডাঙৰ মানুহৰ ল'ৰা কিহৰ ভয় বাক দুদিনমান ইউজ কৰি এৰি দিলে চাগে আৰু এতিয়া তাই লাজতে ঘৰ আহিবলৈ পৰা নাই মই যে এতিয়া তাই ঘৰলৈ উভতি নাহিলেই ভাল পাওঁ আৰু যদি তাই উভতি আহে তেনেহলে মই এইখন ঘৰত নাথাকো কৈ দিলো দাদা বলক কিয় তই মাহঁতক নালাগে দিয়ক মই এতিয়া দেখা নকৰাটোৱে ভাল হ'ব মোৰ কাৰণে আৰু তেওঁলোকে কষ্ট খাব নালাগে বলক জোৰ কৰিবও ভাল লগা নাই মোৰ সেই সমস্যা হ'ব যেন লাগিছে
দাদা মোক লৈ আপুনি চিন্তা নকৰিব মই নিজৰ ব্যৱস্থা নিজে কৰিলোঁ তথাপি তই কথাটো এবাৰ ভালকৈ ভাবিছাচোন অদিতি বাহিৰত কোনোবা আহিছে নেকি মই শব্দ শুনিছো জানো ক'তা মইতো শুনা নাই নাই মইতো শুনিছো মাৰ বাৰ কথা ভাবোতে ভাবোতে ভ্ৰম বেছি হৈছে ৰচোন কোনোবা আহিবতো পাৰে চাই আহোঁ বল আপাৰ মাৰচোন ইমান ৰাতি কোন হেয়া এতিয়া সুধা তোমাৰ কি সুধিবলগীয়া আছে যি দেখিছো মোৰ ভণ্টিজনী অলপো চেঞ্জ হোৱা নাই নাইতো হোৱা কিয় চেঞ্জ হ'ব লাগে ভাল কথা আপাৰ মাৰচোন ইমান ৰাতি কোন হেয়া দাদা ফোন ক বল কোন নাজানো সঁচাকে কোনোবা আছে নেকি বলক দেখিছ কৈছিলো নে কোনো নাই মা বল ভিতৰলে আহ মাজনী অতিথি মাজনী আহিছিল ঘৰলে দাদা মা একেবাৰে পগলা হল কি কৈছে শুনিছ মই পগলা হোৱা নাই চা এবাৰ মাজনী কাণ ফুলি মই তাইক শান্তি বিয়াত দিছিলো হয়তো কিন্তু তাই ক'ত ভণ্টি মাজনী ভণ্টি তাই যদি আহিছিল তেনেহলে গ'ল কলৈ নে আমাৰ কথাবোৰ শুনি মাজনী কিয় গুচি গলি তই সেই মাৰৰ কথা কিয় এবাৰ নাভাবিলি মোক তই মাতিব লাগিছিল ইমান অভিমান কৰিলি যে মা ইমান জোৰে চিঞৰি নাকান্দিবিচোন মানুহ ক'ত খাব এতিয়া ইছ ভগৱান মা বলচোন ভিতৰলে আমাৰ ধাৰণা ভুলো হ'ব পাৰে ভণ্টি নাহিবতো পাৰে নাই নাই মোৰ মনে কৈছিল তাই আহিছিল কিন্তু
দেখি আচৰিত হলা যে কেতিয়া আহিলি তইতো অহা কথা নাছিলি অফো তোমাৰো যে এগালমান কুৱেশ্যন মই সকলো কম আগতে ব'লাচোন মোৰ হেণ্ডছম ব্ৰ আহা এতিয়া সুধা তোমাৰ কি সুধিবলগীয়া আছে যি দেখিছো মোৰ ভণ্টিজনী অলপো চেঞ্জ হোৱা নাই নাইতো হোৱা কিয় চেঞ্জ হ'ব লাগে ভাল কথা কিন্তু তুমি বহুত চেঞ্জ হৈছা মই চেঞ্জ হৈছো বৰ্তমান তুমি মোৰ সেই আগৰ দাদা হৈ থকা নাই বহুত চেঞ্জ হৈছা মানুহবোৰ যে হঠাৎ কেনেকৈ সলনি হৈ যায় আজিহে বুজি পালো মোৰ নিজৰ ওপৰতে বিশ্বাস হেৰুৱাই পেলাম যেন লাগিছে এইটো জীৱন দাদা মোৰ কাৰণে আপোনালোকৰ বহুত কষ্ট হ'ল এতিয়া আৰু এনেকৈ কষ্ট খাব নালাগে আজি ৰাতিটোতো এনেকৈ পাৰ হ'ল কাইলৈ ৰাতিপুৱাই আপুনি ঘৰলৈ বুলি ৰাওনা হ'ব আৰু তই মই চাওঁ ভাগ্যই মোক কলৈ লৈ যায় কি বুলি কলি তই কি নাই ক'ত গৈছে কেতিয়া আপুনি কোন এনেকৈ সোমাই আহিছে যে মোক আয়ুষক লাগে আৰে শুনকচোন আয়ুষক লাগে মই জনাততো আপুনি আয়ুষৰ ফ্ৰেণ্ড নহয় তোৰ কাৰণে মই সদায় একে থাকিম প্ৰমিছ সঁচা মিছা একদম বেয়া পাইছো তোক যে খং কৰিলে একদম বান্দৰী যেন লাগে বেয়া পাইছো তোমাক যোৱা বেছি কৰা একদম বেছি কৰা বেয়া পাইছো ৱাও তামাম মস্তি দেখো মই আকৌ দাদাক বেলেগ এটা মুডত দেখিম বুলিহে ভাবি আছিলো মানে যিবোৰ কথা শুনিছো ইটছ নট নৰ্মেল দেৱদা হ'ব নেকি এতিয়া সেইবোৰ কথা নুলিয়ালেও হ'ব দাদা মইতো এইখন ঘৰৰে ল'ৰা ঘৰখনৰ কথা মই গম নাপামনে মোৰো কথাবোৰ শুনি টেনচনেই হৈছে সেইবাবেতো গুচি আহিলো হ'ব এইবোৰ কথা তই ইমান টেনচন ল'ব নালাগে মই আছো নহয় হেণ্ডেল কৰিবলৈ বাবা আৰু খুৰাটো আছেই তথাপি ঘৰখন আৰু দেউতাৰ ষ্টেটাছৰ প্ৰতি মোৰতো দায়িত্ব আছে নিশ্চয় আছে অ'কে বুজিলোঁ কেতিয়াবা কিবা খবৰ পালে জনাবি হ'ব দাদা এখন ল ইয়াত ফোন কৰিবি হ'ব দাদা কি নাই ক'ত গৈছে কেতিয়া তাৰ নামটো কি তোৰ ছোৱালীহঁতে একো নাজানে নেকি
ঠিক আছে বুজিলো তহঁতে অদিতিৰ কথা সুধিছিল নে ওকে মই চাওঁ কি কৰিলে ভাল ৰাখ এতিয়া অদিতিৰ কথা পতা যেন শুনিল কিবা খবৰ পাইছা খবৰ এটা পাইছো কিন্তু কনফাৰ্ম নহয় মানে 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 এজনী ছোৱালী মিছামৰা গাঁৱৰ নদীৰ পাৰত পোৱা গৈছে কিন্তু তায়ে যে অদিতি হয় সেই কথাটো কনফাৰ্ম হয় সেইটো কি ডাঙৰ কথা তালৈ গৈ চালে আমি গম পাই যাম সেইটোতো হয় খুৰা মই মানুহ পঠিয়াইছিলো কিন্তু ছোৱালীজনী আজি তাত নাই তেন্তে গ'ল কলৈ যিঘৰ মানুহে তাইক আশ্ৰয় দিছিলে কালি তাই তাৰ পৰা নিজৰ ঘৰলৈ গুচি গ'ল তেন্তে অতি সোনকালে অদিতিৰ ঘৰলৈ গৈ খবৰ কৰিলে ভাল হ'ব তাত সকলো গম পাম আপুনি কোন এনেকৈ সোমাই আহিছে যে মোক আয়ুষক লাগে আৰে শুনকচোন আয়ুষক লাগে মই জনাততো আপুনি আয়ুষৰ ফ্ৰেণ্ড নহয় তেওঁৰ দৰে ল'ৰা এটাৰ লগত মই ফ্ৰেণ্ডশ্বিপ কৰিবও নিবিচাৰো হোৱাট মিষ্টাৰ কোনো তই মোৰ ঘৰত আহি মোকে তই এনেকে কথা কৈছ তুমিয়ে আয়ুষ বৰুৱা নেকি মই আয়ুষ বৰুৱা কিবা সন্দেহ আছে তোৰ অদিতি ক'ত আপোনালোক আমি আহিলো এই কথাটো নুবুজিলো মই সকলো কথাই কম আগতে বহিবলৈ দেচোন ৰচোন অদিতি তই উভতি আহিলি যে মই কওঁ শুন সিহঁতৰ মাজত এটা সম্পৰ্ক থকাটো সঁচা হে ভগৱান কি শুনিছো এয়া আৰু যদি তাই উভতি আহে তেনেহলে মই এইখন ঘৰত নাথাকো কৈ দিলো আৰু আচলতে তেনেকুৱা এটা অৱস্থাত ছোৱালীজনীক মই অকলশৰে কেনেকৈ এঠিয়াম সেইকাৰণে বহুত কথা ভাবি লগতে লৈ আহিলো বুজিছো ভালেই কৰিছে দিয়ক মোৰ বাবে আপোনালোকৰ সমস্যা হ'ব পাৰে যি হয় দেখা যাব তই আজিৰ পৰা মোৰ ভণ্টিৰ দৰে ইয়াতে ঘৰতে থাকিবি
সৃজনী বতাহৰে উচতনিত মই হওঁ অবিনাশী